Hello friends, welcome back to my YouTube channel. আমি আজি যাই আছো কি বাদুকাটা না কি বাদুকাটা না কি বাবা ওই কি কথা আছিল কি জায়গা আছিলা দাদুকাটা যাই আছো তো তাতে কাৰেংঘৰ বনাই আছে কাৰেংখনৰ ৰংঘৰ দেখাম যাইকে আৰু আমাৰ লগত আছে বন্ধু দেখাই আছো আমি 4 জন যাম 4 জন মানে 6 জন হ'ব টোটেল এখন যাই আছে আগত বকত লগ হ'ব এখন বাইক তো চলো চাই যাওক ভিডিঅ'টো আগলৈকে এতিয়া পাম আৰু আমি বকো তো আমাৰ বাইক এখন অলপ হাৱা কম হৈ আছে হাৱাটো চাই ল'ম আমি কিমান আছে চেক কৰি ল'ব লাগিব একবাৰ চাৰিআলিত ইয়াতে ৰাস পূজা হয় বকৰ হেৰিটো মন্দিৰটো ইফালে আছে এই দুটাৰ মাথাত হেলমেট নাই হেলমেট লাগে এই তোমাৰ মাথাত হেলমেট নাই যে মামাই হেলমেট দিয়া নাই দে হেলমেট নাইচোন হাৱা ক'ত চেক কৰিবি হাৱা চেক কৰিবি ক'ত বকো চাৰিআলি বন্ধু এজনৰ মানে বেংকত অলপ কাম আছে বেংকৰ কামটো ফাৰ্ষ্ট কৰি লওঁ আমি গ্ৰামীণ বেংকত হা ক'ত কৰিবি গ্ৰামীণ বিকাশ নহয় তাকেতো গ্ৰামীণ বিকাশ বেংকত অলপ কাম আছে সেইটো মানে নতুনকৈ একাউণ্ট এটা খুলিব সেইটো কৰি লওঁ আমি সেইটো বকো চাৰিআলিটো হয় মানে এইবাৰ গ্ৰামীণ বিকাশ এইটো আগত এইটো তো ইয়াতে অলপ কাম আছে একাউণ্ট খুলি লওঁ একাউণ্ট খুলি আমি চিধাই ৰংঘৰ কাৰেংঘৰ চাব যাই আছোঁ ভেলাঘৰ মেজি তো ভিডিঅ'টো বনাই ৰাখক চাই থাকক এই বন্ধু দুজন যাব অলপ হেলমেট নিপিন্ধে হাতত লৈ আহে ঐ ক'ত যাম আজি আমি ক'ত যাম বাদুকাটা বাদুকাটা চলো ফাৰ্ষ্ট আমি গ্ৰামীণ বিকাশত অলপ কাম আছে সেইখিনি কৰি লওঁ তো এইফালে যাব লাগিব ধুনীয়াকৈ চেৰি আছে চলো ৰাখছোঁ আজাও খোলা আছে না তো বেংকৰ অলপ বেংকবিলাক পাৰ্চনেল হয় না এইবিলাক নেদেখাওঁ ঠিক আছে পিছত দেখাম তো ফ্ৰেণ্ড কি হ'ল এতিয়া গ্ৰামীণত আমি সোমালোঁ গ্ৰামীণত সোমোৱাৰ পিছত একাউণ্ট বোলে ইয়াত নহয় তো কি একাউণ্ট নহয় ইয়াত গ্ৰামীণত তো আমি এতিয়া বেলেগ বেংক এটা চাই লওঁ বেলেগ বেংকত নৰ্থ ইষ্ট আছে কাষতে নৰ্থ ইষ্ট বেংকটো আছে সেইটো চাই লওঁ ধুনীয়াকৈ দুখৰ বিলাই ফ্ৰেণ্ডছ ইয়াতো নহ'ল আমাৰ নৰ্থ ইষ্টত নৰ্থ ইষ্ট বেংকতো আমাৰ কাম নহ'ল একাউণ্ট নহ'ল মানে নতুন একাউণ্ট খুলিব মানে খুজি আছোঁ পাব পৰা নাই তো ক'ত যাবি এতিয়া ষ্টেট বেংকত যাবি নেকি একবাৰ তো ফ্ৰেণ্ডছ এখন মই অনলাইন দোকানত আহিলোঁ তো আমি তাতে অনলাইন কৰিম একাউণ্ট এখন আছে অলপ আগত এই দোকানখন এইখন আছ লাগে বন্ধু হয়তো এজন মানুহ লৈ আনিছোঁ কিমান ডিছকাউণ্ট দিয়ে চাই লওঁ আজি ইয়াক এই পাঞ্জাৱ বেংকৰ মানে একাউণ্ট নতুন একাউণ্ট হৈ আছে অনলাইন আজিকালি গোটেই অনলাইন হৈছে না
তো ইয়াত চব কাম কৰা হয় অনলাইনৰ আপোনালোকে আহিব পাৰে বকৰ এইখিনি কি শক্তিৰ ওপৰ ফ্ৰণ্টত আছে হ্যাঁ এখন আগে আধার কার্ড তো দি অঁ কপি তুই দি তোৰ ফোন হৈছে কোনো টাইম আনি দিলে না আর ও লেভেল বেশি না এখানে ইমান টাইম ৱেইট কৰিলোঁ বকত দুজনে একে ৱেইট কৰি আছোঁ তেতিয়াৰ পৰা মানে এইফালে আছে আগত পাঞ্জাৱ বেংকটো তাতে আছে দুইজন ইয়াতে আছে একজন আমি দুজন ইয়াতে আছোঁ এনেকাই ৰখি আছোঁ কি কৰিম আৰু না কি যাৱাই নহ'লচোন আমাৰ নহ'ব নেকি আজি যাবা ইমান দেৰি হ'ল সেই নাযাঙে নেকি আৰু আজি আৰু অলপ সময় ৱেইট কৰোঁ তাহাঁতক আৰু আধা ঘণ্টা ৱেইট কৰোঁ যদি নাহে নহয় পূৰা ফুটিং আমি দুইজনে ফুটিং মাৰিম কি হয় হ'ব তো বকো চাৰিআলি ইফালে আগত চাৰিআলি আছে বকো ইফালে পূৰা 360 ভিউ দেখাই দিছোঁ বকো চাৰিআলি ইফালে চাই লওক বহুত টাইম বকত ৱেইট কৰি কৰি এতিয়া যাবলৈ ওলালোঁ হৰিকেইটাও আয়ো চৰি ইমান নামাৰালোঁ চলো হেলমেটটা মাৰবা পৰা নাই ৰ'ব হ'ব যো চলো ইমান ক্লিপ নাই কাৰ্টুন দেখা নাই এতিয়া গৈ আছোঁ বকৰ পৰা ওলালোঁ আমি বহুত টাইম ৱেইট কৰিলোঁ বেংকৰ কাম ফাইনেলি হৈ গ'ল আমাৰ পাঞ্জাৱ বেংকত হৈ গ'ল কামটো ফাৰ্ষ্ট অনলাইন কৰিব লাগে অনলাইন কৰাৰ পিছত মানে বেংকত গৈকে অলপ কিবা ফৰ্ম এখন ফিল আপ কৰি দিলে হৈ গ'ল আৰু একাউণ্ট একদিনত ক্লিয়াৰ হৈ যায় একাউণ্টটো বাট পাছবুকখন আহিব আপোনাৰ এক সপ্তাহৰ পিছত আহিব পাছবুকটো তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ যাই আছোঁ আমি এতিয়া ৰংঘৰ চাবলৈ এতিয়া হাৱা চেক কৰি ল'ম বাইকখনৰ আৰু এইখন স্কুটিখনৰ হাৱাটো ধুনীয়াকৈ চেক কৰি ল'ম এইখনতো চেক কৰি চাম কিমান আছে কিমান নাই ডাঙৰ গাড়ীখন মোৰ এইখন হয় ইয়াত দে দাদা হাৱাটো চেক কৰি দিছোন আমাক তিনিখন বাইকৰ দে কৰি মাৰ খালি দিলা মোক টুপি পিন্ধাই বেয়া লগা নাইচোন বঢ়িয়া লাগছে তেল ডিপু আছে এইফালে আগত এইটো হাহিম তিনিআলি আগত এইফালে অলপ আগত আছে হাহিম তিনিআলি একদিন ৰাইড যাই আছোঁ ধুনীয়াকৈ যাই সেইফালে আগত যাম কিমান আছে কম আছে না বহুত কিমান থাকিব লাগে 35 না 35 40 দাদা কিমান থাকিব লাগে 35 চাওক গাড়ীখন ইখন পুৰা লাডাখৰ পৰা আহিছে এইগিলা নুধং মই ইয়া যেনেকৈ থাকে থাকিব এইগিলা মৰমৰ বস্তু হয় এইবিলাক মাটিবিলাক লাডাখৰ পৰা অহা মাল না এইবিলাক মৰমৰ হয় লাডাখৰ মাটি হয় অঁ ইফালে এইটো হয় হাহিম তিনিআলি বকৰ ইফালে একদিন ৰাইড কৰিম বঢ়িয়া প্লেচ আছে একদম ইফালে তো ইফালে একদিন ধুনীয়াকৈ যাই ৰাইড কৰিম ইফালে বঢ়িয়া প্লেচ আছে তো আগত আছে আগত কলেজ বকৰ কলেজ আগত আছে বকৰ কলেজ ইফালে কলেজৰ ষ্টুডেণ্ট আহি আছে লাহে 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 বকৰ কলেজ তো দিছ ইজ বকৰ কলেজ মাগো
ইফালে হৈছিল বজাৰ, এইটো আগত আছিল আৰু এৰি আহিলোঁ চিঙিৰা নদী আছিলা। ভিডিঅ' কৰা নহ'ল কিবা অলপ প্ৰব্লেমৰ কাৰণে। বজাৰ হয় আজি ইয়াত। আমি গৈ আছোঁ আগলৈকে, দেখা পাব আৰু বেছি দূৰ নাই আৰু। চাই থাকক ৱেট প্লিজ। এতিয়া হ'ব সকলোৰে মূত্ৰ বিসৰ্জন হ'ব এতিয়া। সকলোৰে মূত্ৰ বিসৰ্জন। Wow, nice views यार. लोकेशन देखो कितना सुंदर है. এতিয়া গৈ আছোঁ, অলপ ৰখিলোঁ ইহঁতক তিনিআলিত। আহিব নাছিল পিছৰ দুইজন, অলপ লেজি, গাড়ী চলোৱাত লেজি, নতুন মানুহ না সেইকাৰণে। তো আহি আছে তাহাঁতে, পিছত আহি আছে। এইকেইটা একদম লেজি হয় একেবাৰে মানুহ দুটা। তো গৈ আছোঁ, অলপ আগত আছে, বুধাকৈ লাগ পাম, দেখাম ধুনীয়াকৈ। চলো। আমি অলপ আগুৱাই গৈছিলোঁ, মানে পাৰ হৈ গৈছোঁ ৰাস্তাটো। এই গাড়ীখন যে আছে সিফালে আছে বনোৱা, এইফালে য়েল্ল' বস্তু যে আছে, এই আগৰ য়েল্ল' বস্তুতে আমি য়েল্ল' বস্তুতে আমি সোমাব লাগিব। ইফালে আমি পাৰ হৈ গৈছোঁ ৰাস্তাটো। ইফালে ৰাস্তা ঠিকে আছে, ইমান বেয়া নহয়। এইটো গাঁৱৰ ৰাস্তা হয় চাগে, এইটো গাঁৱৰ মাজতে আমি সোমাইছোঁ। গাঁৱৰ মাজেদি সোমাইছোঁ, গৈ আছোঁ, পাম আৰু। জাষ্ট ফাইনেলি আমি আহি পালোঁ ইয়াত। তো নাইচ। তাজমহলত পুৰা দিল্লীৰ আগ্ৰাত আছে বৰ্তমান। ইয়াত ধুনীয়াকৈ সাজি উলিয়াইছে এই তাজমহলটো।